মই যাব লৈছিলোঁ ঘৰলৈ আৰু এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে। আৰু ইয়াতো বৰ্তমান গাড়ী অহা নাই এতিয়ালৈকে। ইয়াতে চাব পাৰে গাড়ী পূৰা আহি আছে আৰু এতিয়া পাই গ'লোঁ টমটম আৰু টমটমত আহি আছোঁ অকলে আৰু বেলেগ পেচেঞ্জাৰ নাছিলে চ' অকলে আহিবলগীয়া হৈছে। আৰু ঘৰলৈ অহা কাৰণটো হ'ল যে আমাৰ যি ৰেচন স্পাইচেছৰ বটলত যি চিল পেক লগাবলগীয়া আছিলে ওপৰত বটলৰ ওপৰত, চ' চিল পেকটোৰ কাৰণে বটলৰ জোখ লাগিব। চ' বটলটো আছিলে ঘৰৰ পৰা বটল লৈ আনিলোঁ আৰু এতিয়া আহি আছোঁ তেজপুৰলৈ, কাৰণ চিল পেকটো আমাৰ জামুগুৰিত নাপায়, পায় অকল তেজপুৰত। আৰু ইয়াত দেখিছে বজাৰ এখন। চ' কালি আহি পালোঁ ঘৰ আৰু ঘৰৰ পৰা এতিয়া যাবলৈ লৈছোঁ কামলৈ। হাতত চাৰ্জাৰ লৈ লৈছোঁ, এতিয়া গৈ আছোঁ কামলৈ বুলি। আৰু আজি ৰাতিপুৱাৰ পৰাই মানে বতৰ পূৰা গৰম হৈ আছে। আজিকালি এনেকুৱা হৈছে মানে কামলৈ যাওঁতে গা ধুই যাবলগীয়া হয় ৰাতিপুৱাই সেই সোনকালতে 4:30 চাৰে 4টা মানত। আৰু এতিয়া ল'বলৈ গ'লোঁ চাবি, কাৰণ প্ৰথমতে খুলিব লাগিব আমি গেট। চ' গেট খোলাৰ পিছতহে আমি কামলৈ যাব পাৰিম। চ' প্ৰথমতে আমি লৈ ল'লোঁ চাবি। আৰু এতিয়া আছোঁ কামত আৰু ধুনীয়াকৈ কুলাৰ চুলাৰ লগাই লৈছোঁ ইয়াতে। ধুনীয়াকৈ কুলাৰৰ হাৱা আহি আছে আৰু ইয়াতে ধুনীয়াকৈ বহি আছোঁ। চ' এতিয়াতো গৰম পূৰা পৰিছে। আজি আই থিংক 32 ডিগ্ৰীমান চেলচিয়াছ হ'ব আজি গৰম। চ' এই গৰমত বহি আছোঁ। আৰু আমাৰ যেতিয়া মই এতিয়া ৰেচন স্পাইচেছৰ কাৰণে চিল পেকৰ মানে ওপৰত যি বটলৰ ওপৰত যি চিল পেক লগাই সেইটো আনিবলৈ আজি ইভিনিং যাম। চ' তাৰপিছত আমাৰ ছানডে মানৰ পৰা আমাৰ ৰেচন স্পাইচেছ আৰম্ভ হৈ যাব ডিষ্ট্ৰিবিউশ্যন। চ' আজিলৈ ইমানেই, ধন্যবাদ।